ইতিহাস প্ৰসিদ্ধ যাদুনগৰী মায়ঙত অতীজৰে পৰা বহাগ মাহৰ প্ৰথম সপ্তাহতে গোহাঁই উলিওৱা মেলা উৎসৱ উদযাপন কৰি অহা হৈছে। ৰজাঘৰৰ পৃষ্ঠপোষকতাত তথা স্থানীয় ৰাইজৰ সহায় সহযোগিতাত তিনিদিনীয়া কাৰ্যসূচীৰে এই মেলা অনুষ্ঠিত কৰা হয়। প্ৰচলিত প্ৰবাদ অনুযায়ী মায়ঙৰ দশমজনা ৰজা সৰসা চন্দ্ৰ সিংহদেৱৰ ৰাজত্বকালত নুমলীয়া ৰজা প্ৰেমচন্দ্ৰ সিংহদেৱে এবাৰ বিষয়াৰ সহিতে নৱদ্বীপলৈ তীৰ্থভ্ৰমণ কৰিবলৈ গৈছিল। তাৰ পৰা উভতি আহোঁতে তেওঁ বাসুদেৱ, গোপাল, নাৰায়ণ, লক্ষ্মী, শিৱ লগতে 5জনা শালিগ্ৰামসহ 10জনা গোসাঁইৰ মূৰ্তি লৈ আহিছিল আৰু ইয়াৰ প্ৰতিষ্ঠা সম্বন্ধে বিষয়া কৰ্মচাৰী তথা প্ৰজাগণৰ লগত আলোচনাত বহিছিল আৰু এই আলোচনাৰ ফলস্বৰূপে 1590 শতাব্দৰ পৰা প্ৰত্যেক বছৰে গোহাঁই উলিওৱা মেলা উদযাপনৰ শপত লোৱা হৈছিল আৰু তেতিয়াৰ পৰাই এই ৰজাঘৰীয়া পৰম্পৰা ৰক্ষা কৰি চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ বহাগত তিনিদিনীয়া কাৰ্যসূচীৰে গোহাঁই উলিওৱা মেলা উদযাপন কৰি অহা হৈছে। প্ৰচলিত প্ৰথা অনুসৰি চতুৰ্থ বহাগৰ দিনা 5জনা গোসাঁইক ৰাজচৰালৈ উলিয়াই অনা হয় আৰু নিৰ্দিষ্ট নিয়মেৰে নোৱাই ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰা হয়। সেইদিনা ৰাজচৰাত ৰাজমেল অনুষ্ঠিত হয়। পঞ্চম বহাগৰ দিনা পঞ্চগোসাঁইক হাতীমূৰীয়াত থকা বামুণ গোসাঁই থানলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হয়। বুঢ়া মায়ঙৰ কাৰ্বি লোকসকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে তেওঁলোকৰ জাতীয় সাজ পৰিধান কৰি ঢাল তৰোৱাল লৈ নৃত্য কৰি গোসাঁইকেইজনক হাতীমূৰীয়াৰ বামুণ গোসাঁই থানলৈ আদৰি নিয়ে। বামুণ গোসাঁই থান পোৱাৰ পিছত পঞ্চগোসাঁইক নিৰ্দিষ্ট আসনত অধিষ্ঠ কৰোৱা হয় আৰু পঞ্চগোসাঁইৰ সন্মুখত সমূহীয়া নাম প্ৰসংগৰ আয়োজন কৰা হয়। সমূহীয়া নাম প্ৰসংগৰ অন্তত সন্ধ্যাৰ আগে আগে পঞ্চগোসাঁইক পুনৰ স্বগৃহলৈ উভতাই লৈ যোৱা হয় আৰু ইয়াৰ লগে লগে গোহাঁই উলিওৱা মেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। ঠিক একেদৰে ষষ্ঠ বহাগৰ দিনাও পঞ্চগোসাঁইক ঢোল, তাল, শংখ, ঘণ্টা বজাই ৰজা, ডেকা ৰজা, বিষয়া সম্বন্ধিতে শোভাযাত্ৰা কৰি মায়ঙৰ প্ৰাচীন ৰাজধানী বুঢ়া মায়ঙলৈকে লৈ যোৱা হয়। বুঢ়া মায়ঙৰ ভগৱতী থানৰ নিৰ্দিষ্ট আসনত পঞ্চগোসাঁইক উপবিষ্ট কৰা হয় আৰু মহাপ্ৰভু তথা ৰাজ পৰিষদৰ মনোৰঞ্জনৰ বাবে বিভিন্ন লোকনৃত্য গীতৰ আয়োজন কৰা হয়।
ইয়াৰ পাছত সন্ধ্যাৰ আগে আগে বুঢ়া মায়ংবাসীক ধন্যবাদ জনাই পঞ্চগোসাঁই তথা ৰাজ পৰিষদে স্বগৃহলৈ তেওঁলোকৰ উভতনি যাত্ৰা আৰম্ভ কৰে। ইয়াৰ সমান্তৰালভাৱে ৰাজঘৰৰ চৌহদতো পৰম্পৰা ৰক্ষা কৰি বিহু মেলাৰ আয়োজন কৰা হয় আৰু ৰাইজে দলে বলে এই অনুষ্ঠানত যোগ দিয়ে। ইতিমধ্যে সন্ধ্যা লাগিবৰ হয় আৰু মহাপ্ৰভু ৰাজ চৌহদৰ পদূলিত উপস্থিত হয় আৰু ইয়াৰ লগে লগেই পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় গড়ভঙা উৎসৱ। লক্ষ্মীৰ অনুমতি অবিহনে শ্ৰীকৃষ্ণ প্ৰভুৰ খুনুচাবাৰীলৈ যাত্ৰাই এই গড়ভঙা উৎসৱৰ আঁৰৰ কাহিনী। অতীত পৰম্পৰা ৰক্ষা কৰি ৰজাঘৰৰ লগতে সমগ্ৰ মায়ংবাসীয়ে বৰ উলহ মালহেৰে প্ৰত্যেক বছৰে পালন কৰি অহা এই গোহাঁই উলিওৱা মেলাই এইবাৰ ৩৫৪তম বৰ্ষত ভৰি দিলে। মায়ংবাসী হিচাপে আমি গৰ্বিত হোৱাৰ লগতে এই অনুষ্ঠানটিয়ে যাতে আমাৰ মাজত মৰম চেনেহ আৰু ভাতৃত্ববোধৰ এনাজৰীডাল সদায় সুদৃঢ় কৰি ৰাখে তাৰেই কামনা কৰিলোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।